কেমেৰাটো যদি ঘূৰাই দিওঁ চাওক না কোন কোন ৰখি আছে একেলগে সকলোৱে বঢ়িয়া মোমান্দা আৰু মই পুৰা বনত লাগি গৈছোঁ হয়নে একদম চাওক জুই ধুনীয়াকৈ উঠি গৈছে আৰু মাংস লাহে লাহে পাক লৈছে এইফালে আমি ছেটআপত গৰম পানী কৰিছোঁ পুৰা নিমখ দি দিছে আৰু এইটো বনিব স্পেচিয়েলি পনীৰ একদম মজা আছে এইটো কমলে বনাইছে স্পেচিয়েলি একদম পুৰা মাছ ফাইনেলি ভাত হৈ গৈছে আৰু এতিয়া চাওক পুৰা মানে হাই ৰিক্সত বনাইছোঁ আৰু নমস্কাৰ বন্ধুসকল মই মোৰ ইউটিউব চেনেল হেঁপাহ হ'লে আপোনাক সকলোকে স্বাগতম জনাইছোঁ আজি দেওবাৰ আৰু এটা বিশেষ খানাৰ কাৰণে গৈ আছোঁ এই খানাটোত কোন কোন মানুহ থাকিব গোটেইখিনি বস্তু আপোনালোকক দেখাম আৰু কিমান খানাৰ বিশাল আয়োজন বাহিৰত যথেষ্ট ৰ'দ আৰু এই ৰ'দত ফাটি যায় আৰু আজি দেওবাৰ ডিউটি যোৱা নাই গতিকে খানাটো আয়োজন হৈ গ'ল এতিয়া প্ৰায় 1:30 বাজিছে আৰু মই তাত যাব লাগে মানুহখিনি ৰখি আছে ইতিমধ্যে ফোনাফোনি হৈ গৈছে যে খানা বনাই আছে গতিকে বলক আপোনালোক চিধা খানাত লগ পাই আছোঁ আহি পাই গ'লো খানাৰ জেগাত আৰু চাওক না অৱস্থা আমাৰ চাংমাই সেইফালে চব লাগি আছে মজা আছে এইটো কমলৰ অৱস্থা ঐ কমল কি কৰিছা চিলিণ্ডাৰটো ইমান ধুনীয়া ডাঙৰ আৰু কেৰাহীটো বেছি সৰু হৈছে সেইটো কাৰণে জমনি হৈ আছে নিশ্চয় ন চাংমাই হয় নহয় কি ক'বা বন্ধু এই লৰোৱা মানুহ এজন ধৰা মানুহ এজন চোৱা মানুহ এজন আৰু আহি পাই গৈছে এতিয়াহে মেইন লগে লগে প্লেনিং চেঞ্জ আৰু সেইটো গেছত নহ'ব গতিকে একদম দীপাংকৰ চাংমাই নীলোৎপল যতীন এইটো অলপমান বেজি আছে আমাৰ মেইন মেনেজাৰ আজি খানাটোৰ আজি কমলৰ কাৰণে আমাৰ হেৰি হৈছে আৰু এই কুলদীপ ক'লৈ গ'ল কুলদীপ আহি আছে আৰু এতিয়া ডাইৰেক্ট জুই ধৰিব খৰি ক'বা মেনেজ কৰা নাজানো মুঠতে খৰি হৈ যাব আৰু পৰিৱেশটো সঁচা একদম চাওক না একদম চেগুন বাৰী ফুল চেগুন আছে আৰু চেগুনৰ মাজতে এইকাৰণে খোৱা হৈছে আৰু এজন বিশেষ দাদা আপোনালোক সকলোৱে চিনি পায় দুজন বহি আছে এজনৰ নাম দীপাংকৰ এজনৰ নাম নৌমান্দা নমস্কাৰ নমস্কাৰ দেই আৰু চৰি ধ্ৰুৱদা আছে একো নাই নমস্কাৰ হয় নাই খানা খাব আহিছে আজি খানা খাব আহিছো এই গ্ৰুপত ফটো দিছো মানে যিসকল অহা নাই গ্ৰুপত কৈ আহক খালি লগে লগে যে আহি যায় আৰু কোনোবা আহক মানে জলক মানে আহক আৰু দেখক ৰাইজে দেখক আৰু একচুৱেলি অৰ্গেনাইজ কৰিছিল কমল ধন্যবাদ আৰু মানে যিসকল আহিব পৰা নাই দূৰত আছে তেওঁলোকে আমাক মানে আমাৰ কাৰণে খুব শুভেচ্ছা জনাইছে মানে আমাক কি কয় এৰেঞ্জমেণ্ট কৰাত সহায়ো কৰিছে আমাৰ যেনে প্ৰলয় দা নামটো ল'ব লাগিব প্ৰলয় দা যদি চাই আছে ভালো পাব হয় নহয় আৰু বাকী খানাটো মস্তি কৰিব লাগিব এতিয়াও বেছি সময় নাই মাংস মাছ হৈ গৈছে মাংস বনাব আছে হয় নহয় হয় নহয় কোৱা এনেকে বহি থাকিলে নহ'ব কিন্তু এনেকে চোৱা চকী পাই গৰমটো আৰু পৰিৱেশটো বিৰাট ধুনীয়া পৰিৱেশটোৰ মাজত ভাল লাগিছে আৰু কমলক অশেষ ধন্যবাদ দিছো তেনেকুৱা এটা পদক্ষেপ লোৱাৰ কাৰণে মোৰ ব্লগটো বনাই শেষলৈকে মজা লাগিব আৰু একদম জুই হৈ গৈছে হয় নহয় জুই উঠি যাব লাহে লাহে আৰু মাংস হৈ যাব নহয় আমাৰ মেইন মালটো আহিছে কুলদীপ একদম গ্লাছ চাছ লগাই আহিছে মজা চোৱা না একদম গেছটো কমলে অৱস্থা কৰিছে এইটো মাংস দিছে গেছটো বেছি ডাঙৰ যে কেৰাহীটো সৰু হৈছে লগে লগে চেঞ্জ প্লেনিং আমাৰ কমলৰ এইটো মানে খাচিয়াত বুলি ক'ব পাৰি গম পাইছে নাই আৰু আপুনি আহিলেতো এতিয়াতো আপোনাকে মই বিচাৰি আছো মাংস চবেই মলাম এতিয়া মাংস প্ৰাঞ্জলে বনাব অলৰেডি ইয়াত মছলা হৈ গৈছে চব দিয়া ইয়াততো বাকী একোৱেই নাই দিব বাকীখিনি প্ৰাঞ্জলে বনালে ভাল লাগিব বাকীখিনি বনাই দিম বহুত দিনৰ মূৰত বন্ধু আহিছে ধন্যবাদ একো নাই চবেই লাগি ভাগি বনাব নাই বহুত দিনৰ মূৰত লগ খাইছো কেনেকে মনলৈ ভাব আহিল মোক এইটো কথা লাগে মানে কি খানা খাব লাগে একেলগে মানে আমাক কমলে মেছেজ এটা দিলে গ্ৰুপটো বনাই দিলে সি ডাইৰেক্ট তাৰপিছত কৈছো চব যেতিয়া আছে ককাইদেউসকল তেনেহ'লে আৰু আৰম্ভ কৰিয়েই দিয়া যাওক আৰু মই গমেই নহয় তুমি মোক ফোন কৰোঁতেহে গম পাম মই হোৱাটছআপ চোৱাই নাই তেনেকে হয় নহয় কথা আৰু বঢ়িয়া বাকী এতিয়া মাংস হ'ব মাছ হৈ গ'ল একদম মাছ হৈ গ'ল ভাত অলপ টাইম লাগিছে গেছটো সৰুৰ কাৰণে অলপমান টাইম লাগিছে কিন্তু তাতে মানে আন্ধাৰ হোৱা আগতে গোটেইখিনি ঠিক হৈ যাব বঢ়িয়া মোমান্দা আৰু মই পুৰা বনত লাগি গৈছোঁ হয়নে একদম চাওক জুই ধুনীয়াকৈ উঠি গৈছে আৰু মাংস লাহে লাহে পাক লৈছে এইফালে আমি ছেটআপত গৰম পানী কৰিছোঁ কাৰণ ইয়াত ভাত বহাব লাগিব ফাইনেলি ভাত হৈ গৈছে আৰু এতিয়া চাওক পুৰা মানে হাই ৰিক্সত বনাইছোঁ আৰু এতিয়া নৌমানে টেষ্ট কৰি দিব আৰু নৌমানে টেষ্ট কৰি দিয়াচোন হৈছে নাই নহ'লে মাৰ ভাত হৈ যাব আৰু 2 মিনিট এটা লাগিব বেছি নালাগে মৰি যাওঁ
দিহিঙে দিপাঙে ভোকে লঘোণে অনাই বনাই সকলোৱে একেলগে ক'ব লাগে একে একে দুই আমাৰ খানা জুই বঢ়িয়া খানা ভাল লাগিছে চবকে ইমান দিনৰ পিছত লগ পাইছো সেইটো কাৰণে ভাল লাগিছে আৰু মোক আহি গতাই দিছে এই মস্ত কাম কৰা মানুহ না কাম কৰা মানুহ দুই কাম কৰা মই মানে শুনা পাইছো যতীনক দেউতাকে বোলে কিবা এদিন মানে খুব ষ্ট্ৰিক্টলি একশ্যন লৈছিলে তাৰপিছত কেছটো কৈ দিয়া এদিন কি হৈছিলে যতীন মানে বিৰাট এটা ভাল মানে ধুনীয়া এটা জেগাত মানে গুচি গৈছিলে তাৰপিছত যতীনৰ দেউতাকে তাক একদম মৰম কৰি লৈ আহিছে তাৰ পৰা আৰু এইটো কাৰণে সাক্ষী মানে মই আৰু লগত আছিলে আৰু বহুত ডাঙৰ মানুহ হা কিন্তু যে কৈছিলে তোমাক মই প্ৰথম কেনেকে চিনি পাওঁ জানা প্ৰথম তোমাক মই চিনি পাওঁ তুমি যেতিয়া মোহনৰ কেৰেক্টাৰ এটা নৱা কলেজত তুমি এক্টিং কৰিছা তেতিয়া অকমান লাগে ৰাইজৰ অকল জিনা জিনো নৰ্মেল নহয় ভালকে হৈ গ'ল পুৰা নিমখ দি দিছে আৰু এইটো বনিব স্পেচিয়েলি পনীৰ অমিত শ্বাহৰ কাৰণে বনি আছে এইটো পনীৰ ছাৰ কি মাছ মাংস নাখায় ন মাছ মাংস নাখাওঁ কিন্তু আজি কমলে মাতিছে আৰু খুব ভাল লাগিছে বোলে কৈছে ছাৰ আপোনাৰ কাৰণে স্পেচিয়েল পনীৰৰ চব্জি হৈ আছে তো আপুনি আহক সেইকাৰণে আহিলোঁ আৰু বহুত ভাল লাগিছে আৰু ছাৰৰ কাৰণে কমলে পুৰা একদম জলকীয়া দি দিছে পুৰা নাজানো আৰু কেনেকুৱা কি হয় গৈ ন আমাৰ কিন্তু বনোৱা কিন্তু পনীৰৰ এইটো বাচনটো মজা হৈছে ন কমল চাওঁ হাতাখন এবাৰ দেখা নাই ইমান ধুনীয়াকৈ যোগাৰ কৰিছে ইঞ্জিনিয়াৰিং কৰিছে আমাৰ এজন বিশেষ দাদা আহিছে চবে আগুৰি ধৰিছে কিয় ইমান দেৰি কিয় ইমান দেৰি কিয় চবে আপোনাক সুধি আছে যে ৰাজুদা ক'ত ইমান দেৰিকে যে কিয় ৰাইজে জানিব বিচাৰিছে 4:30 বাজিলে এতিয়া দেৰিকে আহিলে মৰমটো অকণ বেছি পায় আচ্ছা এই মজা এতিয়া চশমা পিন্ধি চালিয়ে লাগিছে ন ৰাজুদাক এতিয়া ফিল কৰিছে হয় নহয় আৰু এজন দাদা আহিছে চিনাকি হ'ল নতুনকে ভাস্কৰ দা ভাস্কৰ মণ্ডল দা ভাস্কৰ দা আমাৰ AVP পূৰ্ব কাৰ্যকৰ্তা ক'ব পাৰোঁ যে এটা সময়ত আমি একেলগে বিদ্যাৰ্থী পৰিষদ কৰিছিলোঁ আৰু ভাস্কৰ দা হওক ৰাজু দা হওক একেলগে বিদ্যাৰ্থী পৰিষদৰ মজিয়াত আহিছিলোঁ আৰু সেই তেতিয়াৰ পৰা আজিলৈকে যিহেতু তেওঁ কৰ্পৰেট ছেক্টৰত এতিয়া বৰ্তমান ব্যস্ত তথাপিতো ক'ব পাৰোঁ যে ভাস্কৰ দাক যেনেকৈ আমি যিটো সময়ত বিচাৰিছোঁ যেনেকৈ যিটো সময়ত আমি যিকোনো কাৰ্যক্ৰম হওক যিকোনো বিষয় হওক এতিয়াও আমাৰ যিখিনি ভাতৃ আছে তেওঁলোকে যেতিয়া বিচাৰিছে ভাস্কৰ দাক পাইছে আগন্তুক দিনতো বিচাৰোঁ যে একেলগে আমি কাম কৰি যাম একেলগে থাকিম পৰিয়াল যেতিয়া বনি যায় পৰিয়াল কেতিয়াও ভাঙি নাযায় পৰিয়াল সদায় বাঢ়ি গৈ থাকে বিদ্যাৰ্থী পৰিষদত এটা কথা আছিল যে বিদ্যাৰ্থী পৰিষদত সোমোৱা ৰাস্তা আছে ওলাই যোৱা ৰাস্তা নাই আৰু এটা কথা আপোনালোকৰ খানাটো কোন ব্যক্তি আছে আমাৰ নিশান্ত আছিলে আৰু নিশান্ত আজি ক'ব খানাটো একচুৱেলি কি হৈ আছে মানে আমাৰ একেলগে গম পোৱা নাই ৰাইজসকলে গম পোৱা নাই যিসকলে চাই আছে খানাটো একচুৱেলি আজি আমাৰ AVPৰ পূৰ্বৰ কাৰ্যকৰ্তাসকল বা নতুন কাৰ্যকৰ্তা যিসকল আছে তেওঁলোকৰ সকলোৱে মিলি এটা প্ৰীতি ভোজ টাইপত আয়োজন ভাল লাগিছে আৰু একদম পৰিৱেশটো চাওক নামৰ 360 যদি দেখাব যাওঁ একদম মজা আছে গুণবাৰী বেক চাইডে আছে লাহে গাড়ী অহা ষ্টাৰ্ট হৈ গৈছে মানুহসকল আহি আছে আৰু এতিয়া ভাত খাম 4টা বজাত আৰু স্পেচিয়েলি পলয়দা লগত কথা পাতিছোঁ ভাল লাগিছে পলয়দা আপুনি আমাৰ খবৰ লৈছে খানাত আজি যদি আপুনি থাকিলহেঁতেন আৰু বেছি ভাল লাগিলে এই খানাত মাছ আছে পিঁয়াজ আৰু এটা কলিজা আৰু ছাগলী কি কয় ব্ৰইলাৰ হেৰি দি বনাইছিলোঁ নেমু জলকীয়া আৰু এইফালে মাংস আৰু এতিয়া মই খাবলৈ লৈছোঁ চালিয়া লাগিছে আৰু খাইছোঁ না ক'ত এখন গাড়ীৰ ওপৰত লৈ গৈছোঁ মানে খাৰা হৈ খাইছোঁ পুৰা খানাটো কমলে আজি এৰেঞ্জ কৰিছে কমল জিন্দাবাদ খানা খাই আছো কিন্তু খানাৰ বিপৰীতে কিন্তু ফটো ছেশ্যনটো মেইন গতিকে মোৰ বেক কেমেৰাটো যদি মই কেমেৰাটো যদি ঘূৰাই দিওঁ তাক না কোন ৰখি আছে একেলগে সকলোৱে বঢ়িয়া কমল বঢ়িয়া
আৰু এই একোজন মুখা একদম সকলোৰে চিনাকি নগাঁও জিলাৰ ভিতৰত সকলো হয় নহয় বঢ়িয়া চব ৰিয়েল হয় নহয় সকলো একেলগে আমাৰ যিখন বঢ়িয়া যিখন আমাৰ খানা আৰু এই ধৰতিত আমি বাস কৰি আছো এটা শব্দ ক'ব লাগিব ভাৰত মাতা কি জয় ইমানতে সামৰণি মাৰিছো বাই বাই গুড নাইট